নমস্কাৰ সকলোকে আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই খোৱা বস্তুৰ পৰাই আৰম্ভ কৰিছোঁ। এয়া মিঠৈ বনাই লৈছোঁ, ঘৰলৈ যাম যিহেতু, আৰু লগতে পিঠা বনাই লৈছোঁ। এতিয়া বাজিছে ৰাতি 12টা বজাত আৰু আমি যাম ৰাতিপুৱা, আৰু সোনকালে বনাই লৈছোঁ। আৰু যিমান মই মিঠাই নিলেও মানে মই নিজৰ হাতে কিবা এটা বনাই নিমেই, আৰু সময় আছে কাৰণে বনাই লৈছোঁ সোনকালে। আৰু এয়া ৰাতিপুৱালৈ আমি ওলালোঁ আৰু ঘৰলৈ বুলি, যিহেতু ছোৱালী স্কুল বন্ধ দিলে আৰু ঘৰলৈ আমি যাবলৈ ছোৱালী একদম ফূৰ্তি, ককাক আইতাকক লগ পাবলৈ আৰু দাদাহঁতক লগ পাবলৈ একদম ফূৰ্তি হৈ আছে। পুৰা গৈ আছোঁ আৰু আমি আৰু এইফালে মই অৱস্থা নাই, চলি তুলি চাপৰি। এতিয়া আমি ক'ত গৈ আছোঁ? ঘৰলৈ বুলি আহিছিলোঁ, কিন্তু ঘৰ গৈ নাপালোঁগৈ। আমি নাজিৰাত আছোঁ, আৰু নাজিৰা মানে মানুহজনৰ সৰু বা ঘৰ, আৰু তাৰ পৰাই আমি ফুৰিবলৈ বুলি ওলালোঁ। আৰু ভিনদেউৱে আমাক ফুৰাবলৈ নিছে দেই, দেখিছেনে? গাড়ীত নধৰাকৈ মানুহ পুৰা আমি সকলো একদম গৈছোঁ। আৰু সেয়া ভিনদেউ গাড়ী চলাই আছে, আৰু আগত মা, ভিনদেউ মাক, আৰু এইফালে দেখিছেনে চবফালে সেউজীয়া। আৰু আমি গৈ আছোঁ অৰুণাচল লংডিঙলৈ। এইফালে আমি ভিউ পইণ্ট এটাত এনেকৈ নামি ল'লোঁ, আৰু নামি তাই হাত এৰি দিয়া নাই ৰাস্তাত, মানে গাড়ী চলি আছে আৰু হাত এৰিবলৈ ভয় লাগিছে। আৰু এইফালে মানুহজনৰ সৰু বা, আৰু এইফালে টিকলু মিকলু আমা, বাৰ সৰু ল'ৰাটো, আৰু সেইফালে বাৰ শাহুমা, আৰু সেইফালে পিছফালে আছে ভিনদেউহঁত, আৰু আমি বৌ আমাৰ, আৰু এয়া ভতিজা এটাক আমি এৰিবই পৰা নাই, মানে ৰাস্তাতে গাড়ী গৈ আছে। আৰু আমাৰ যিহে কচুগুটি, হাত এৰি দিলে আৰু দৌৰি থাকিব। এয়া ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, আৰু পাহাৰতে লাগি আছে দেখিছেনে ডাৱৰ, আৰু ওচৰৰ পৰা ডাৱৰ দেখিছিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল। একদম শ্বিলঙৰ নিচিনা পৰিৱেশ। এইবোৰ দেখিছেনে, অ'ত ত'ত ঘৰ, সেনেকৈ মানুহ তাৰ লোকসকলে বসবাস কৰে। আৰু মানুহ আমাৰ নিচিনা এনেকৈ ঘন নহয়, সিহঁতৰ অ'ত ত'ত এটা দুটা পাহাৰৰ ওপৰতো থাকে। আৰু আমি ৰাস্তা কাষতে থকা ৰেষ্টুৰেণ্ট এখনতে, সৰু আৰু ৰেষ্টুৰেণ্ট এখনতে সোমালোঁ, আৰু বৰ ধুনীয়াকৈ চাওমিন আৰু মেগী বনাই দিলে দেই। যোনে গৈছে খাইছে নিশ্চয়, আৰু আমিও খালোঁ। মেগীটো কি টেষ্টি মেগী, আৰু চাওমিনটো ক'বই নালাগে। চিকেন চাওমিন আছিলে, ইমানেই টেষ্টি খাবলৈ। আৰু আমাৰ ছোৱালীয়ে মেগী খাবলৈ তাইক দিছিলোঁ, কিন্তু মেগী নাখালে, মেগীটো মই খাবলগীয়া হ'ল। আৰু সেনেকৈ আমি ঘৰলৈ গুচি আহিলোঁ।